হেৰি শুনিছেনে? চাওকচোন কিমান দেৰি হ'ল। উঠক আকৌ। হেৰি উঠকচোন, উঠক আকৌ। মই চাহ বনাই আনো। কি হ'ল? এনেকৈনো কি চাই আছে? যেন মোক আজি প্ৰথমবাৰহে দেখিছে। আৰু বা তোমাক কেতিয়া দেখা পাওঁ? এই দিনটোৰ বাবে আৰু বা কিমান দিন অপেক্ষা কৰিব লগা হয়। এনেকৈনো কিয় কৈছে? ঠিকেইতো কৈছোঁ। তুমি নথকা সময়ত এইবিলাক ভাবিতে মই দিনবিলাক পাৰ কৰিব লাগিব তাত। আপুনি কি সঁচাকৈ আজিয়েই যাব লাগিব নেকি? আৰু কেইদিনমান ছুটি লৈ লওক না। চাহ লওক। এতিয়া কিনো বনাবা? ভেন্দি, সৰু আলু ভাজি আৰু ৰাতিৰে লোকেল মাছ কেইটামান আছে, সেইকেইটা ভাজিম বুলি ভাবিছোঁ। মুঠতে গোটেইখিনি আপোনাৰ ফেভৰেট। ৰ'বা মই আহি আছোঁ। এইখন লোৱা। এইখননো কি? এইখন লাইফ ইঞ্চুৰেঞ্চ। যদি মোৰ কেতিয়াবা কিবা হয়, তুমি যাতে একো কষ্ট পাব লগা নহয়, তাৰ কাৰণে ছেভিং কৰি ৰাখিছোঁ। কোনোবা চাগে আহিছে। নন্দনী, কোনোবা চাগে আহিছে। দৰ্জাখন খুলি দিয়াগৈ। আৰে যোৱা। তোমালোক? বাইদেউ নমস্কাৰ। মই কিন্তু তোমালোকক চিনি পোৱা নাই। বাইদেউ আমি সমাজৰ সমিতিৰ পৰা আহিছিলোঁ। বাইদেউ আজি 15 আগষ্ট আৰু আজিৰ দিনটোতে কি? আজিৰ দিনটোতে অনুৰাগ দা বৰ্ডাৰত দেশৰ বাবে শ্বহীদ হৈছিল আৰু সেই শ্বহীদক আমি সন্মান জনাই এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। যদি আপুনি তাত উপস্থিত থাকে আমি সকলোৱে উৎসাহিত হ'ম। तलवारों पे सरवार दिए, अंगारों में जिस्म जलाया है, तब जाके कहीं हमने सर पे ये केसरी रंग सजाया है। ये मेरी जमीन अफसोस नहीं जो तेरे लिए सो दर्द सहे, महफूज रहे तेरे आने सदा, चाहे जान लिए रहे न रहे। हो मेरी जमीन महबूब मेरी, मेरी नस नस में तेरा इश्क बहे, फीका न पड़े कभी रंग तेरा, जिस मुंह से निकल के खून कहे। तेरे मिट्टी में मिल जावा, गुल बन के मैं खिल जावा, इतनी सी है दिल की आरज़ू। तेरी नदियों में
बह जावा तेरे खेतों में लहरावा, इतनी सी है दिल की आरज़ू।